এয়া কোনো দেৱালীৰ দৃশ্য নহয়, আনচিজন এতিয়া 12টা বাজিছে, সেইকাৰণে যিহেতু ইয়াতে হেপী নিউ ইয়াৰ 2024 এইটো এটা ৱেলকামিং শ্বট আৰু এইটো আছোঁ মই KFCৰ ওচৰত। এইটো KFC হয় আৰু এইটো কছাৰী বস্তিৰ ওচৰত পুৰা ফটকা ফুটাইছে, পুৰা ফুটাইছে। মালিক আৰু কিমান দেৰি হে? এইবাৰ মই সোমাইছো ৰান্ধনী ঘৰত। খাচী গৰম আছে। মাংসনো কিমান আনিছা? হা 2 কিলো? হৈ যাব। মানুহ কেইটা? 2 কিলো খাচী মাংস, মানুহ আহিছো 5টা। দগৰি মাৰি দিম। চাউল কি জহা চাউলহে আনিব লাগিছিল। হা জহা চাউলি মজা হ'ল হয়। 2 ছেকেণ্ড ব্যৱধান আছিলে, হৈ গ'ল। এতিয়া ফটকা আৰম্ভ হ'ব। গাঁৱতো ইয়াত এটা ডাঙৰ এটা পাৰ্টি চলিছে, গতিকে পাৰ্টিৰ আয়োজন গাঁৱতনো কেনেকুৱা? হেপী নিউ ইয়াৰ 2024। অকণমান সময় বাকী আছিলে বাৰু, তথাপি আগতীয়াকৈ আৰম্ভ কৰি দিলে আৰু। ফটকা ফুটাইছে, পুৰা ফুটাব একদম। নিশা 8টা বাজিছে আৰু নদীৰ পাৰত, আৰু এয়া হৈছে প্ৰকৃত বালি ভোজ। মানে 1 জানুৱাৰীয়ে হওক বা কিবাই হওক, কিন্তু মানে নদীৰ পাৰত বহি খানা খোৱাৰ যিটো আমেজ, যিটো মানে ইণ্টাৰেষ্ট, এইটো নদী হয় আমাৰ গাঁৱৰ ওচৰত, মানে আমাৰ ঘৰৰ ওচৰৰ নদী এইটো। ইয়াতে আমি সৰুতে গা ধোৱাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কাম এতিয়া চলি থাকে, আৰু এতিয়া খানা চলিছে পুৰা একদম পাৰ্টি একদম পুৰা চাওক, পুৰা খানা কিন্তু বাজেটো আছে দেই, সেইকাৰণে 12,000 টকাৰ বাজেট, মানুহ 10জন। আৰু এয়া হৈছে সম্পূৰ্ণ নদীৰ পাৰত, চাওক সেইটো নদী হয়, ধুনীয়া একদম পাৰত বহি মজা লাইট টানি লৈছোঁ, লাইন লৈছোঁ, আৰু মিউজিক চিষ্টেম কিবা কিবি হাবি জাবি গোটেইবোৰ আছে, আৰু প্লাছ খানাৰো সেই হিচাপে ধুনীয়া আয়োজন চলিছে। মাংস মাছৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ প্ৰত্যেকটো আইটেমেই ইয়াত অনা হৈছে, আৰু লগতে আমাৰ বন্ধু কিছুমান আছে, প্ৰত্যেকে নিজৰ কিছুমান কামত ব্যস্ত আছে, আৰু ইফালে আকৌ বেলেগ কামত, মানে এই খেলাটো য'তে ত'তে থাকিব। এই লুডু খেলা, এইটো হৈছে মানে লুডু খেলা, চবে মানে টাইম পাছ কৰাৰ কাৰণে মানে একদম বেষ্ট গেম হয়। আৰু লগতে এই চাওক, সিহঁতে কিছুমান এই খোৱা আৰম্ভ কৰিলে, এই কণী খাইছে, চাওক মনে মনে খাইছে, কণী খাইছে, আৰু এইফালে চাহ বনাই আছে, আৰু এইবোৰ পূৰা লাগি আছে, কণী এৰি আনিছে, আৰু এইফালে ফল মূল আনিছে, পুৰি ফল মূল কণী আপেল কিবা কিবি মানে আনিছে। এওঁলোকে খোৱা আৰম্ভ কৰিছে। মোৰ অকণমান দেৰি হ'ল আহত, কণী ইফালে মোৰ কণী ক'ত, এই ইয়াতে ডেক্সিটোত আছে মোৰ কণী, আৰু এইফালে খাচী মাংস পূৰা আছে একদম, 10টা মানুহ 10 কিলো, গতিকে সেয়া আনিছোঁ পূৰা। এই কণী এটা মই খাই লওঁ, বাকী দেখা যাব বাৰু ইয়াতে। কিন্তু এটা কথা, চহৰতকৈ গাঁৱত খাচী মাংসৰ হেৰিটো দামটো অকণমান কম, সেই হিচাপে আমি ইয়াত খাচী মাংস খোৱাৰ ব্যৱস্থা কৰিলোঁ। খোৱা পানীৰ কাৰণে হাহাকাৰ কৰি থকাৰ কাৰণে ক'ৰ পৰা ফিল্টাৰৰ পৰা আনি থকাতকৈ সেইকাৰণে 20 লিটাৰৰ 2টা ডাঙৰ জাৰেই আনি লৈছোঁ। এইকাৰণে এই জাৰকেইটা আনি লৈছোঁ, পানী ইচ্ছা কৰিলে খাব পাৰে, গিলাচ চিলাচ পূৰা ছিষ্টেম বনাই লৈছোঁ ইয়াতে। আৰু এইফালে পূৰা চাহ বনাই আছে, গাখীৰ দিয়া চাহ, আৰু সেইফালে চাহ বনাই আছে। পূৰা কণী চালাই আছে, কণী বাকলি খাই আছে, বাজি আছে। এই আৰু নতুন বৰ্ষ 2014 এটা পূৰা গাঁৱৰ পৰিৱেশ, এটা বালি ভোজ, নদীৰ পাৰত খোৱা এটা বালি ভোজৰ এটা দৃশ্য দেখুৱাই